মাছলৈ গৈছিলো এজনীও নাপালো। ৱা তুমি পথাৰলৈহে যোৱা কথা আছিল। আজি দীপিকাহঁতৰ নভুই নহয় জানো? তুমি যে এতিয়া মোবাইল হাতে আছা, সোনকালে গ'লেহে আকৌ। ইমান দেৰিকৈ গৈনো কি লাভ? হাউৰিহে, ইমান আপুনি চিন্তা কৰিব নালাগে নহয়। মই পথাৰলৈ যাম, মই ৰুমগৈ। আপুনি আকৌ মই পথাৰলৈ যোৱা নোযোৱালৈ কেলে টেনশ্যন লৈ আছে? হেৰ' হাউৰি বুলিয়ে ইমান দেৰিকৈ যায় নেকি? ইমান দেৰিকৈ গ'লে দেখোন লোৱা আধা শেষেই হ'ব। হাউৰি বুলি ক'লে অকল দেখাটো দিলেই হয়, মোবাইলটো চাবলৈ অকণো শান্তি নাই। এই মোবাইলটো চাই থাকিলে আপোনাৰ যে হিংসা লাগে, সেইটো মই ভালকৈ জানো। হেৰ' তুমি সেই মোবাইলডাল চাই থকা কাৰণে মোৰ একো হিংসা লগা নাই, কিন্তু ইমান দেৰিকৈ গ'লে সেই গৃহস্থৰ ঘৰত আকৌ খাবলৈ যোৱা কথাহে হ'ব। গৈ পাই দেখোন সেই চাহপানী দিবহি। হাউৰি মানে কি আপুনি নাজানে? হাউৰি মানে হৈছে ফূৰ্তি, লগে ভাগে একজাই দিওঁ দুগজাই দিওঁ, ফূৰ্তি কৰিবলৈহে মাতে। সেইবুলি আৰু ইমান দেৰিকৈ যোৱাতকৈ নোযোৱাই ভাল। এই মানুহজনৰ পৰা অকণো উপায় নাই দেই। পথাৰলৈ গ'লেও আপদ, নগ'লেও আপদ। বোলো পথাৰলৈ যোৱা ড্ৰেছত একপি চেলফি মাৰি লওঁ, ফেচবুকত দিব লাগিব নহয়, আজি পথাৰলৈ গৈছিলোঁ বুলি। অঁ তুমি আনদিনা পথাৰলৈ নোযোৱা নি? আজিহে যোৱা নি? পথাৰলৈ যোৱা গোটেই সমস্ত মানুহক জনাবলগীয়া হয়নে? আপোনাৰ লগত নোৱাৰি আৰু দেই। এতিয়া যে মই ওলাইছোঁ পথাৰৰ ড্ৰেছত, এতিয়া মই ভিডিঅ' এটি কৰিম। ভিডিঅ'টি মই পথাৰলৈ আজি প্ৰথমবাৰৰ বাবে ওলাইছোঁ বুলি ক'ম, জানেনে? আকৌ পথাৰত গৈ বোকা অকণমান লগাই তেনেকৈও একপি ফটো দিম। আপুনি এইবোৰ বুজি নাপাব। মই তেনেকৈ যাবগৈ। তোমাৰ এইবোৰ কৰি থাকোঁতে চিনেমা হেঁতি গ'লেই। মুঠতে টাইমটো পাছ কৰিব লাগে আৰু হাঁহৰ লগত ভাতকেইটা খাব লাগে। হাউৰি তেনেকুৱাহে কথা। মই নুৰিলে কি হ'ব? মোৰ জেগাত বেলেগ এজনীয়ে ৰুই আছে নহয়। তেতিয়া দেখোন বকি একদম ৰক্ষা নোপোৱা। আমুকে আহো অকণমানহে ৰুলে, আমুকে পাৰিটো ঠেকে কৰিলে, আমুকে ৰাস্তাতে উঠি থাকিলে জোকৰ ভয়ত। মই এনেও মোৰ পথাৰলৈ সেই জোকলৈ ভয় কৰা কিজনীক নেমাটোৱে হাউৰি খাবলৈ। আৰু এইবুলি হাঁহ নিদিওঁ, ব্ৰইলাৰ দিওঁ, সস্তা বুজিছেনে? ব্ৰইলাৰ সস্তা, এইবুলি ব্ৰইলাৰ আনিম। এখন হাঁহ চাহ খুৱাই লাভ নাই, মাত্ৰ আগতীয়াকৈ নজনাব আকৌ ব্ৰইলাৰ দিম বুলি, পাতি হাঁহে দিম বুলি ক'ব। আনৰ ঘৰত হাঁহ খাই আহিবা আৰু ঘৰত হ'লে ব্ৰইলাৰ দিবা। তোমাৰ নিচিনা মানুহ আৰু নেপালো আৰু দেই পৃথিৱীত। হ'ব দিয়ক, মোৰ নিচিনা এজনী বেলেগ পাবও নালাগে, মই এজনীয়ে। হেৰ' 10টা বাজিলে, তুমি সোনকালে যোৱা, নহ'লে আধা শেষেই কৰিব। মোৰ বুদ্ধি আছে নহয়, মই কি ক'ব লাগে জানো নহয়। মই আপোনাক ভাত দি থাকোঁতেই দেৰি হ'ল বুলিয়ে কৈ দিম। তুমি ইমান মিছা কথা ক'ব পাৰা। গোটেই ভাতকেইটা দেখোন মই বনালোঁ, ভাত মই বনাই তোমাক খুৱাই বোৱাই পঠিয়াইছোঁ, তাকো তুমি মোবাইলতে ব্যস্ত হৈ আছা। হ'ব, আপোনাক সুধিবলৈ নাহে নহয়, মোকহে ইমান দেৰি কিয় হ'ল বুলি ক'ব, আপোনাক নকয় নহয়। হ'ব এতিয়া সোনকালে যোৱা। হেৰ' সোনকালে যোৱা। ৰুমি পুনি সকলোৱে উঠনিয়ে গ'ল, মই উঠনিয়ে যোৱা দেখিছিলোঁ জাপি এটি লৈ লৈ। বুলি ভাবিছে নেকি? সেইকেইজনী এতিয়া সোনকালে গ'লেনো কি হ'ব? সেই তামোলৰ ঢুকুনা বিচাৰিব, তামোল অকণমান কাটি ল'ব, আকৌ সেই পলিথিনত ভৰাই ল'ব। সেই পলিথিনটো কেইবাৰ উলিয়াব ঠিক নাই, এখন তামোল খাওঁতে সেই 2-3বাৰ উলিয়াব। কাৰোবাক আকৌ যাচি থাকোঁতে মানে সেই পলিথিনটো খুলি থাকোঁতে এবেলা যায়গৈ। মই আহিছোঁ দেই। হেৰ' ফোনটো থৈ যোৱা, সেই বোকাত পৰিলে ফোনটো যাব, 10-15 হাজাৰ টকা এনেই যাব পানী। ফোনটো নিব লাগিব, সেইকাৰণে মই বহুত দিনৰ পৰা কৈ থকা নাই জানো আপোনাক, আইফোন এটা লাগে বুলি। সেইটো বোকাত সোমালেও একো নহয়। এতিয়াই জুইছে আইফোন লৈ দিলে কি হ'ব ঠিকন নাই। বোকাই পানী পুখুৰীৰ তলত গৈ পিনে ফটো মাৰি থাকিব, এখন আনি দিবলৈ নাই দেই। এজনীৰ পৰা কি হ'ব? এই যে বিয়া পাতিলোঁ, এই ৰোমেনটোৱে মোক চাই দিছিলে, এইটোৱে মোক শেষ কৰি দিলে। হ'লেও কি হ'ব, মানুহজনীও কিন্তু বুদ্ধি আছে দেই। হাঁহৰ যিহে দাম, ব্ৰইলাৰ দিম বুলি কৈছে, ভাল বুদ্ধিটোৱে কৈছে।